গোটেইকেইটা একেলগে উপস্থিত হ'লোহি ডেকাপাম আহি কি দেখিছোঁ হাইৱেতে আছোঁ আমি আহি কি দেখা পালোঁ যে ইয়াত বিহু চলি আছে তাৰপিছত যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি যাওঁ সকলোৱে চাই থাকিম আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক আমি ভিতৰৰ দৃশ্যখিনি দেখাই আছোঁ লাহে লাহে সকলো গৈ আছোঁ আমি ভিতৰলৈ সৌৱা দূৰণিত মঞ্চ দেখা পালোঁ দ্বাদশ বাৰ্ষিক ডেকাপাম আঞ্চলিক বহাগী বিহু সন্মিলন 2023 মঞ্চত বিহু চলি আছে চাইডত এইবিলাক দোকান চাৰি চাইডত দোকান বজাৰ লাগি আছে প্ৰতিযোগিতা আৰম্ভ হৈ আছে আমি সন্মুখলৈ গৈ আছোঁ আহি খুব ধুনীয়াকৈ মঞ্চৰ ভিতৰত বহি ল'লোঁ বহি লৈ পিনে চালোঁ চাৰিওফালে ওচৰতে চিনাকি ওলালে বহি আছে দুইজনী আছে কৃষ্ণ এতিয়া বিহু বা কৃষ্ণ অকলে হ'ব ন এতিয়া আমি কৃষ্ণ পিছত ক'ম দুগৰাকী লগ পালোঁ নাচনী আজিৰ কাৰণে নাচনী আৰু এইফালে এয়া সন্মুখত সেইখন মঞ্চ নাচনী নাচি আছে পিছতে আছে বৰ বিহুৱতী আজি বৰ বিহুটো খুব ধুনীয়া ভিডিঅ' কিছুমান দেখাবলৈ গৈ আছোঁ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি যাম এতিয়া চাই থাকক সন্মুখতে এইটো চাওক গগনা তুই বিধিলে গগনা তুই বিধিলে ফুলে হৈ অহা বেলি বহাগৰ
নুবিয়া দিব গগনাই বজাব গগনাই বজাব ফুলে দীঘলীয়া বাৰিষাৰ পিছল বাৰ বাৰিষাৰ পিছল বাৰ আয়ো দেখা লুই Oi gora khogadi khutara sapa Deja
দ্বাদশ বাৰ্ষিক ডেকাপাম আঞ্চলিক বহাগী বিহু সন্মিলনী তৰফৰ পৰা দীপান্বিতা দাস জোনাইলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি আমি আজি অনুষ্ঠিত হোৱা প্ৰথম সাংস্কৃতিক প্ৰতিযোগিতাৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ।